উজাই চৌধুৰী বজাৰত চাঞ্চল্যকৰ ঘটনা শিৱলৈ থকা অৱস্থাত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ চৌধুৰী বজাৰ উত্তৰ চাবৰালিত স্বামীৰ বিৰহত উদ্ধাৰ হৈ মহিলাগৰাকীৰ মৃতদেহ মহিলাগৰাকীৰ নাম নাজিয়া বেগম বুলি জানিব পৰা গৈছে মহিলাগৰাকীক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ ঘটনা সংঘাতক চৌধুৰী বজাৰ আৰক্ষী চকীত পহৰাত দাখিল কৰে ইজহাৰ অতি মৰ্মাহিত হৈছে ঘটনাটো শুনি পেলাই শিৱপুৰ গাঁৱৰ ছোৱালী চিকনমাৰী 2 নম্বৰ চামৰালি বিয়া হৈছিল আৰু বিয়াৰ পিছৰে পৰা মানসিকভাৱে শাৰীৰিকভাৱে এই পৰিয়ালৰ স্বামীৰ অবিহনে স্বামী বাদ দি পেলাই বাকী প্ৰতিজন সদস্যই তেওঁ নিৰ্যাতন চলাই আহিছিল বহুবাৰ তেওঁৰ ঘৰত আহি পেলাই 2 মাহ 3 মাহ থাকিছিলে ইয়াৰ পিছত আকৌ কম্প্ৰমাইজ কৰি লৈ গৈছিলে যোৱা নিশা ৰাতি মানুহৰ বৰ্ণনা মতে বা কথা মতে শুনা পায় এনেকুৱা লাগিছে যে তেওঁক হত্যা কৰা হৈছে হত্যা কৰি পেলাই তাইক ওলমি ৰখা হৈছে মই হোজাই জিলাৰ পৰা অনুৰোধ জনাইছোঁ দিনক দিনে নাৰী নিৰ্যাতনৰ যিটো বাঢ়ি গৈ আছে এই ক্ষেত্ৰত হোজাই জিলা প্ৰশাসনে কঠোৰ ব্যৱস্থা হাতত ল'ব লাগে সৰু কথাতে নাৰীসকলৰ ওপৰত যে হাত তোলা কাপুৰুষ যিবিলাক আছে এই কাপুৰুষবিলাকৰ হাত কাটি দিব লাগে এনেকুৱা ব্যক্তিসকল জীয়াই থকাৰ কোনো অধিকাৰ নাই যিসকলে নাৰীক সুৰক্ষণাবেক্ষণ দিব নোৱাৰে নিজৰ নাৰীক ইমান অত্যাচাৰ কৰিব পাৰে প্ৰাণ ল'ব পাৰে এনেকুৱা ব্যক্তি সমাজত থকাৰ কোনো অধিকাৰ নাই এইবিলাক এটা কাপুৰ গতিকে এনেকুৱা ধৰণৰ যি পৰম্পৰা আৰম্ভ হয় সমাজ ব্যৱস্থাত এইটো কঠোৰভাৱে নাইকিয়া কৰিব লাগিব এই ক্ষেত্ৰত আমি আমচু বিভিন্ন দল সংগঠন সক্ৰিয়ভাৱে জড়িত হৈ আছো আমি এই ক্ষেত্ৰত সহায় সহযোগিতা প্ৰদান কৰিম গতিকে এই নাৰী নিৰ্যাতনৰ যি পৰম্পৰা এইটো বন্ধ হ'ব লাগে আৰু ইতিমধ্যে যিটো ঘটনা সংঘটিত হৈছে এই ঘটনাৰ উচিত তদন্ত কৰি পেলাই দোষীক উচিত শাস্তি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ